তো হেল্ল' গাইজ আমি আজি যাই আছোঁ গ্ৰন্থমেলা চাবলৈ তো আপোনালোককো ভাবিছোঁ মানে দেখি দে আর নাকি তো চাই থাকক আৰু মোৰ কিনো দুখে দেখুৱাব দক এ গাইজ চাহ পাপা ওই কি মাল বনে ফেলছি দেখছি না কৌয়া রিজর্টর নিচিনা একদম পুরো ফটো উঠা করা করে বনে ফেলছি পুরো এরিয়া তো Hey guys, দেখছি না ফটো উঠাতে পা এটা ভাল প্ৰবন্ধ চিন্তাত দিব মানে থট প্ৰভোকিং এটা আৰ্টিকল লিখিবলৈ আমাক পঢ়িব লাগিব গতিকে এই স্কিলটো বঢ়াই স্কিল মানে সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব সব ভিডিওটো আমাৰ চেনেল সাবস্ক্রাইব লাইক কৰি দিব সব উইকত হোগা চলতো তো গাইস আজি আমি গ্ৰন্থমেলাত আছো এটো মোৰ চেনেল নাই এছ চেনেল হয় সো লাইক চেক কৰি দিব ভিডিওটো মতে ভিডিও নাম নাই না এতিয়া ক্লাছ আছে নহয় বল ই তেতিয়াহে যাব লাগে ক্লাছ আছে যাব লাগিব নহ'লে শেষেই নহয় তেনেকুৱা অৱস্থা ছাত্ৰকালৰ পৰাই আছিল আৰু পনে কিতাপ চাইছে এউৰা বা কিতাপ পঢ়া তো নিছে হ্যালো গাইস এই আড্ডা সাক গাইস আড্ডা হ্যালো গাইস এই কিন্তু কম দে লাগে ভাই প্ৰকাশক শংকৰদেৱক অকণি লাজ নাই গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই মৌচুমী কাকতিক আহ্বান জনাইছোঁ ক্লাস আছে লাজ নাই দৰ এৰুতে সারা মেখলা চাইছে এই কি সারা মেখলা চাইছে মুকুট লৈ ফুৰো তোৰ কুকুৰাদৰ তোৰ প্ৰেমৰ বুকুৰ নাবিং আজাৰা জু
গাইজ বেলেগ আৰু একো নাই এইখিনিতে দেখালোঁ তো ভিডিঅ'টো চাওক যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই